আজি যেহেতুকে বিশ্বকৰ্মা পূজাই সেইকাৰণে প্ৰথম প্ৰস্তুতি আৰম্ভ কৰিছোঁ পায়সেৰে। পায়স বনাইছে মোৰ শাহুৱে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বনালে নহয়, খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ আন এটা ব্লগলৈ, আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা ধুই এয়া চাকি এগছ দি বিশ্বকৰ্মাৰ পূজাৰ নামত এখন সৰু মিনিমাম যিমানটো পাৰোঁ সেই সামৰ্থ্য অনুসৰি এখন শৰাই আগবঢ়ালোঁ। প্ৰসাদৰ ব্যৱস্থা কৰা নাই, জাষ্ট পায়স মিঠাই দুবিধমান দিহে শৰাইখন আগবঢ়াইছোঁ। এতিয়া প্ৰথম কামটো কৰি শৰাইখন দিয়ে যাওঁ তললৈ গাড়ী আৰু স্কুটিৰ পূজা কৰিবলৈ। যিহেতুকে হাজবেণ্ডো নাই, সেইকাৰণে যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা বা মাৰ ফালৰ পৰা সকলোখিনি চেষ্টা কৰি নিজৰ বেষ্ট দিলোঁ। কিবা ভুল হ'লে আপোনালোকে ক'ব বাৰু। এতিয়া গাড়ীৰ বনেটখন খুলি তাতো সেয়া অকণমান পূজা চূজা কৰি দিছোঁ, মায়েও কৰিলে লগতে। তাৰপিছত গাড়ীৰ কাম হৈ যোৱাৰ পিছত যিহেতুকে স্কুটি এখনো আছে, স্কুটিখনলৈও পূজা কৰিবলৈ গ'লোঁ। এয়া মা, মানে মোৰ শাহু মায়েও সেই তেনেকৈ পূজা কৰি ল'লে। দুয়োজনে মিলি যিমানখিনি পাৰোঁ কৰিছোঁ। এতিয়া এয়া স্কুটিটো যিহেতুকে মোৰ স্কুটিখনেই মেইন, ল'ৰাক স্কুল নিয়াৰ পৰা সকলোখনে স্কুটি, বজাৰ চব এভৰিথিং স্কুটিখনে। চ' স্কুটিখনকো ভালকৈ ধুৱাই মেলি এয়া পূজা কৰি ল'লোঁ। মায়েও কৰিলে, ময়ো কৰিলোঁ। আৰু ননন মোৰ ভিডিঅ'কে কৰি আছে, মোৰ ননন তাই ওলোৱা নাই। আৰু এয়া হৈছে আমাৰ ঘৰৰ ফ্ৰণ্টত গেৰেজ এটা আছে, তাৰ ফ্ৰণ্টত কি ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ সজাই থৈছে চাওক না। তাতো যিহেতুকে বিশ্বকৰ্মা পূজা পাতিছে, সেয়াই মায়ে মই অকণমান গৈ তাত চাকি এগছ জ্বলাই আহিলোঁগৈ। আৰু অকণমান আপোনালোকক ভিডিঅ' কৰিও দেখালোঁ। প্ৰত্যেক বছৰে ইয়াত বিশ্বকৰ্মা পূজা পাতে। এতিয়া আমি ঘৰলৈ যাওঁ, ভিতৰলৈ যাওঁ। পূজাৰ যিহেতুকে সেইকাৰণে লুচি বা পুৰি আপোনালোকে যি কয় নাখাই নোৱাৰি, সেইকাৰণে এয়া আমাৰ খানাৰ প্ৰিপাৰেশ্যন, পায়স, ঘুগনি আৰু লুচি। আজি ইমানখিনিয়ে আছিলে মোৰ পূজা বুলি। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও মোৰ ভিডিঅ' আহি থাকিব, চাব আপোনালোকে আৰু আশীৰ্বাদ কৰি যাব।